জৈনাব ট্ৰেভেলছৰ এই ভলভো বাছখনেৰে আমি এতিয়া গুৱাহাটীলৈ যাত্ৰা কৰিম। আমি এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা ওলাইছোঁ গুৱাহাটী যাবৰ কাৰণে আৰু বাছখনৰ ভিতৰৰ দৃশ্য কিছু দেখুৱাইছোঁ। এখন ভলভো বাছ, বহুত আৰামদায়ক বাছ। আমি আপোনালোকক গুৱাহাটী ৰাতিপুৱাৰ দৃশ্য দেখুৱাম। আমি কেইটা বজাত পাওঁ আমি সেয়া দৃশ্য দেখুৱাম। এতিয়া আমি কলীয়া ভোমোৰা দলং এয়া পাৰ হৈছোঁ এই বাছখনেৰে আৰু আমি এতিয়া নগাঁও পালোঁ। ৰাতি নগাঁৱৰ দৃশ্য কোনো এক ঠাইত ইয়াতে বিহু মঞ্চ ইয়াতে হৈ আছে, ইয়াতে ফাংচন হৈ আছে, কোনো গায়কে গান গাই আছে, আপোনালোকে সেয়া শুনিছে। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমি এতিয়া 4টা বাজিছে, আমি খানাপাৰাত নামিলোঁ। ইয়াৰ 4টা বজাৰ খানাপাৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। উজনি অসম, উত্তৰ অসমৰ পৰা বাছবিলাক আহে আৰু 4:04 হৈছে। আমি এতিয়া এখন টেম্পুত আমি যাত্ৰা কৰিম গণেশগুৰিলৈ। আমি খানাপাৰাৰ পৰা এতিয়া গণেশগুৰিলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া হৈছে ৰাতিপুৱা 4 বজাৰ খানাপাৰা মিনি ISBTৰ দৃশ্য। এয়া আমি আপোনালোকক দেখুৱাইছোঁ। এতিয়া আমি এইফালে টাৰ্ণ ল'ম সোঁফালে আৰু GS ৰোড হৈ আমি যাম গণেশগুৰিলৈ। যদি আপোনালোকে প্ৰথমবাৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আমি এতিয়া গৈ আছোঁ গণেশগুৰিলৈ আৰু আমি খানাপাৰাৰ পৰা এখন টেম্পুত আমি গৈছোঁ। ৰাতিপুৱা খানাপাৰাৰ পৰা গণেশগুৰিলৈ টেম্পু ভাড়া 200 টকা। অৰ্থাৎ আমাক এই ড্ৰাইভাৰজনে 200 টকা দিব লাগিব বুলি কৈছে। আপুনি যদি উবেৰতো যায় তেতিয়াও আপুনি প্ৰায় 180 পৰা 200 টকা দিব লগা হয়। এয়া হৈছে ৰাতিপুৱা গুৱাহাটীৰ দৃশ্য, এয়া হৈছে ৰাতিপুৱা খানাপাৰাৰ দৃশ্য। ভেটেনেৰী কলেজ আমি পাৰ হ'ম, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যি ভেটেনেৰী কলেজ আছে। এয়াই হৈছে ৰাতিপুৱা 4 বজাৰ গুৱাহাটী। চাওক ভিডিঅ'টো শেষলৈকে, আমি আপোনালোকক দেখুৱাই দিম গণেশগুৰি ৰাতিপুৱাৰ দৃশ্য। আপোনালোকে দিনৰ গুৱাহাটী, নিশাৰ গুৱাহাটী, সন্ধিয়াৰ গুৱাহাটীৰ দৃশ্য দেখিছে কিদৰে হাজাৰ হাজাৰ মানুহে আমাৰ চহৰখন ভৰি থাকে, কিন্তু আমি আপোনালোকক দেখুৱাই দিছোঁ 4টা বজাৰ ৰাতিপুৱা 4টা বজাৰ গুৱাহাটীৰ দৃশ্য। গাড়ী মটৰ খুবেই সেৰেঙা আমি আপোনালোকক দেখুৱাইছোঁ। আমি এতিয়া গণেশগুৰিলৈ গৈ আছোঁ খানাপাৰাৰ পৰা আৰু 4টা এতিয়া 7-8 হৈছে। আমি এতিয়া এয়া পাই গ'লোহি খানাপাৰাৰ যিখন ৱেলকাম টু গুৱাহাটী গেট আছে, তাজ ভিভান্তা হোটেলৰ ওচৰত। আপোনালোকে দেখিছে এয়া আৰু চাওক আমি দেখুৱাইছোঁ ৰাস্তাৰ দুয়োকাষে বিশেষ কোনো গাড়ী মটৰ নাই। 4:06 হৈছে। আমি খানাপাৰাৰ পৰা ওলাই ভিভান্তাৰ ওচৰত 4:06 পালোঁহি। দেখিছে আপোনালোকে এয়া ৰাতি ৰাখি থোৱা কিছুমান গাড়ী হোটেলত। চাওক ৰাস্তাৰ দুয়োকাষে গাড়ী মটৰৰ সংখ্যা তেনেই তাকৰ। অৰ্থাৎ গুৱাহাটীৰ যিটো ৰাতিপুৱা ইয়াতে খুবেই কম গাড়ী মটৰে চলি আছে আৰু দেখিব আপোনালোকে 7টা-8টা বজালে হাজাৰ হাজাৰ মানুহেৰে গুৱাহাটীখন ভৰি পৰে। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব। আমি আপোনালোককে দেখুৱাই আছোঁ খানাপাৰাৰ পৰা গণেশগুৰিৰ মাজৰ দৃশ্য আমি আপোনালোকক দেখুৱাই যাম আৰু খুব কম গাড়ী মটৰ। আপোনালোকে দেখিছেই যে গাড়ী মটৰৰ সংখ্যা তেনেই তাকৰ। অৰ্থাৎ ৰাতিপুৱা এতিয়া 4:10 হৈছে। ৰাতিপুৱা 4:10 গুৱাহাটীখন পূৰা খালী আছে। GS ৰোড সম্পূৰ্ণভাৱে খালী, মাত্ৰ 2-এখন বাহন ইয়াত দেখিবলৈ পোৱা গৈছে। আমি বাইকত অহা কোনো ব্যক্তিক দেখা নাই। এয়াই হৈছে আমাৰ সকলোৰে চিনাকি গুৱাহাটীখনৰ দৃশ্য। গতিকে আপোনালোকক আমি দেখুৱাইছোঁ। আমি আহি ফ্লাইঅভাৰ পাই গ'লোহি। 6 মাইলৰ ফ্লাইঅভাৰৰ ওপৰত আমি এতিয়া পালোহি। গুৱাহাটীৰ ৰাতিপুৱাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' প্ৰথম চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আপোনালোকক দেখুৱাই যাম এনেধৰণৰ কিছুমান ভিডিঅ'। খুব কম গাড়ী মটৰ ইয়াতে চলিছে। অতি কম সংখ্যক ব্যক্তিকহে আমি ৰাস্তাত দেখিবলৈ পাইছোঁ। এতিয়া আমি 6 মাইল ফ্লাইঅভাৰ পাৰ হ'লোঁ। আমি আপোনালোকক গণেশগুৰিলৈকে এই গোটেই পথছোৱাৰ দৃশ্য আমি দেখুৱাই দিম। কিমান মানুহ আছে, ক'ত কিমান মানুহ আছে, গুৱাহাটীৰ সকলো দৃশ্য দেখিবলৈ পাব খানাপাৰাৰ পৰা গণেশগুৰিৰ দৃশ্য।
চাওক ভিডিঅ'টো আপোনালোকে শেষলৈকে। আৰু এতিয়া আমি আহি পাই গ'লোহি গুৱাহাটীত নতুনকৈ বনোৱা আন এখন ফ্লাইঅভাৰ। আমি দেখুৱাই দিছোঁ ৰাতিপুৱাৰ গুৱাহাটীৰ দৃশ্য। সূৰ্য উদয় হওঁ হওঁ অৱস্থা হৈ আছে ইয়াতো একেই। গাড়ী মটৰৰ সংখ্যা তেনেই তাকৰ। হাজাৰ হাজাৰ গাড়ীয়ে ভৰি থকা গুৱাহাটী মহানগৰীত ৰাতিপুৱা গাড়ী মটৰৰ সংখ্যা অতি কম, তেনেই তাকৰ। আৰু আপোনালোকে সকলোৱে দেখিছে যে 8টা-9টা বজাৰ লগে লগে হাজাৰ হাজাৰ গাড়ীৰে ভৰি পৰে গুৱাহাটীখন। আপোনালোকক আমি ৰাতিৰ গুৱাহাটীৰ দৃশ্য দেখুৱাবৰ কাৰণে আমি ভিডিঅ' আমাৰ চেনেলত দিয়া আছে, আপোনালোকে চাব পাৰিব ৰাতি 12টা বজাৰ পিছৰ দৃশ্য গুৱাহাটীৰ কেনেকুৱা হয়। আজি আমি আপোনালোকক দেখুৱাইছোঁ ৰাতিপুৱা 4 বজাৰ দৃশ্য, আৰু ৰাতি 12 বজাৰ পিছৰ গুৱাহাটীৰ দৃশ্য আমি ইতিমধ্যে আমাৰ চেনেলৰ ভিডিঅ' দিয়া আছে, আপোনালোকে সেই ভিডিঅ' চাব। ৰাতি 12টা বজাৰ পিছত গুৱাহাটীখন কেনেকুৱা হয়, ৰাতি 12টাৰ পিছত গুৱাহাটীত কিমান মানুহ থাকে, কিমান গাড়ী মটৰ চলি থাকে। আৰু আমি আপোনালোকক ইয়াত দেখুৱাইছোঁ ক'তো আপোনালোকে এখনো গাড়ী ইয়াতে দেখা নাপায়, ক'তো এজন ব্যক্তিক আমি ইয়াতে দেখিবলৈ পোৱা নাই। সেয়াই হৈছে গুৱাহাটীৰ অচিনাকি দৃশ্য, ৰাতিপুৱাৰ গুৱাহাটীৰ দৃশ্য। আৰু আমি এতিয়া পাম মিনিষ্টাৰ্ছ কলনী, আমি অসম বিধানসভা পাম, আমি মিনিষ্টাৰ্ছ কলনী পাম এতিয়া। আৰু চাওক আমি দেখুৱাই দিছোঁ বাওঁফালে আপোনালোকে হাতীগাঁও চাইডে ইয়াতে যাব পাৰে, বেলতলা যাব পাৰে, এইফালে বশিষ্ঠ যাব পাৰে। আৰু এতিয়া মিনিষ্টাৰ্ছ কলনী আমি পাম। ইয়াৰ পিছতে অসম বিধানসভা থাকিব। এয়াই হৈছে মিনিষ্টাৰ্ছ কলনী, ইয়াতে অসমৰ মন্ত্ৰীসকল থাকে। ৰাতিপুৱাৰ গুৱাহাটীৰ দৃশ্য আমি আপোনালোকক দেখুৱাই দিছোঁ। আমি খানাপাৰাৰ পৰা এতিয়া গণেশগুৰিলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কৰিব আমাৰ ভিডিঅ'ত, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া হৈছে মিনিষ্টাৰ্ছ কলনীৰ গেটৰ দৃশ্য। আৰু যিহেতু এতিয়া অসম বিধানসভাৰ অধিৱেশন চলি আছে, গতিকে অসম বিধানসভাৰ অধিৱেশনৰ কাৰণে ইয়াতে দেখিছে আপোনালোকে ছিকিউৰিটি কেম্প কৰি আছে। এয়া হৈছে আছাম ছেক্ৰেটেৰিয়েট, জনতা ভৱন। আৰু আমি এতিয়া পাম অসম বিধানসভা। আৰু চাওক এইফালে ৰাস্তাত গাড়ী এখনো নাই। এয়াই হৈছে ৰাতিপুৱাৰ গুৱাহাটীৰ দৃশ্য, অচিনাকি গুৱাহাটী, যি গুৱাহাটীত দিনে নিশাই হাজাৰ হাজাৰ মানুহে ভৰি থাকে। এয়া হৈছে অসম বিধানসভা। বিধানসভা অধিৱেশন হৈ থকাৰ কাৰণে ইয়াতে তাক পুলিচে ইয়াতে কেম্প কৰি আছে গোটেই ৰাতিটো। আৰু আমি এতিয়া গণেশগুৰি পাম। আপোনালোকক আমি দেখুৱাই দিছোঁ গুৱাহাটীৰ অচিনাকি দৃশ্য। ৰাতিপুৱা 4 বজাৰ গুৱাহাটীত কিমান গাড়ী মটৰ আছে, কিমান মানুহ আহে আপোনালোকে ইয়াত নিশ্চয় দেখিছে। সম্পূৰ্ণভাৱে ৰাস্তাটো খালী আছে, আৰু আমি যিফালৰ পৰা আহি আছোঁ সেইফালৰ পৰা অহা গাড়ী একেবাৰেই কম। এতিয়া আমি পালোঁ কলাগুৰু বিষ্ণু ৰাভা উৰণীয়া সেতু অৰ্থাৎ গণেশগুৰি ফ্লাইঅভাৰ। আমি যিহেতু জু-ৰোডৰ ফালে যাম, গতিকে আমি এতিয়া গণেশগুৰি ফ্লাইঅভাৰ তলেদি যাম। আপোনালোকে দেখিবলৈ পাব ৰাতিপুৱা গণেশগুৰিৰ দৃশ্য, যি গণেশগুৰিত হাজাৰ হাজাৰ মানুহ একেৰাহে ভৰ্তি হৈ থাকে। এতিয়া আমি আপোনালোকক দেখুৱাম ৰাতিপুৱা 4:15 গুৱাহাটীৰ গণেশগুৰিৰ দৃশ্য। এয়াই হৈছে গণেশগুৰি ফ্লাইঅভাৰ তল। আমি আহি গণেশগুৰি পাই গ'লোঁ। এতিয়া চাওক, অৱশ্যে গণেশগুৰিত ইয়াতে মানুহৰ সংখ্যাই আপোনালোকে চাওক, ইয়াতে যথেষ্ট আমি ব্যক্তি দেখিবলৈ পাইছোঁ ৰাতিপুৱা এতিয়া 4 বজাত। অৰ্থাৎ খানাপাৰাৰ পৰা গণেশগুৰিলৈকে গোটেই জেগা টুকুৰাত কেৱল মাত্ৰ গণেশগুৰিতহে ইমান সংখ্যক মানুহক আমি দেখিলোঁ। এতিয়া আমি যাম জু-ৰোডৰ ফালে, আমি চিটি চেণ্টাৰ ওচৰলৈকে যাম। এয়াই হৈছে জু-ৰোডৰ আৰম্ভণি। আৰু জু-ৰোডতো একেই দৃশ্য, ইয়াতো গাড়ীৰ সংখ্যা খুবেই কম। এইখন হৈছে জু-ৰোডলৈ যোৱা ফ্লাইঅভাৰ। আমি ফ্লাইঅভাৰ তলেদি এতিয়া গৈ আছোঁ। আপোনালোকে চাওক, সম্পূৰ্ণভাৱে এতিয়া পোহৰ হৈ গ'ল, ৰাতিপুৱাই গ'ল। আৰু এয়াই হৈছে ৰাতিপুৱা গুৱাহাটীৰ দৃশ্য, যি দৃশ্য আপুনি হয়তো কেতিয়াও দেখা নাই। আমি আপোনালোকক এয়া দেখুৱাই দিলোঁ। সম্পূৰ্ণভাৱে এতিয়া পোহৰ হৈছে। এতিয়া 4:15 হ'ব হৈছে। আৰু এয়া হৈছে ৰাতিপুৱাৰ জু-ৰোডৰ দৃশ্য। ইয়াতো এখনো গাড়ী আমি এতিয়ালৈকে দেখা নাই। সম্পূৰ্ণভাৱে ৰাস্তা ইয়াতে খালী আছে, ইয়াতে কোনো ব্যক্তিকো আমি দেখা নাই। সম্পূৰ্ণভাৱে ৰাস্তা ইয়াতে খালী আছে। এয়া হৈছে ৰাতিপুৱাৰ জু-ৰোড। আমি এতিয়া আপোনালোকক দেখুৱাই দিম চিটি চেণ্টাৰ, যিটো গুৱাহাটীৰ এটা ডাঙৰ মল হয়। আৰু এয়া আপোনালোকে দেখিছে চিটি চেণ্টাৰ।
আৰু দুইফালে ৰাস্তা আপোনালোকে চাওক, ইয়াতে কোনো ব্যক্তি আৰু কোনো গাড়ী আমি দেখা নাই। এয়া হৈছে গুৱাহাটী ডাঙৰ মল চিটি চেণ্টাৰ। হাজাৰ হাজাৰ মানুহে ভৰি থকা গুৱাহাটীৰ ৰাজপথ ৰাতিপুৱা তেনেই খালী। আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।